বতৰৰ দীপান আমি বনাম লুচি পুৰি ব'লক। ময়দা পেকেটটো কাটি ল'লোঁ আৰু জোখমতে ময়দা উলিয়াই ল'লোঁ। আপোনালোকে ময়দা 3 কাপ দিলে আটা 2 কাপ দিব, তেতিয়া লুচিটো খাবলৈ খুব ধুনীয়া হ'ব। আৰু লগতে পৰিমাণ অনুসৰি 2 চামুচ বেকিং পাউডাৰ এড কৰিব আৰু লগতে কালজিৰা এড কৰিব। আগলৈ চাই থাকিলে দেখিবই। আৰু মই খুব ধুনীয়াকৈ পৰিমাণ অনুসৰি নিমখ আৰু আটা দি ল'লোঁ ময়দাৰ লগত সংমিশ্ৰণ কৰি। আৰু এয়া চাওক ৰিফাইন অইল মই তাত দি লৈছোঁ। আৰু এই ৰিফাইন অইল 3 চামুচ 4 চামুচ দি দিব আপোনালোকৰ পৰিমাণ অনুসৰি। মঠি চাব যাতে আটাটো মঠোতে মুঠি মাৰি দিওঁতে এনেদৰে ৰখি যায়। দেখা পালেই তেতিয়া লুচিটো খুব ধুনীয়াকৈ ফুলে আৰু খাবলৈ ভাল হয়। আৰু আপোনালোকে ইয়াত কুহুমীয়া পানী এড কৰিব আৰু মঠি কুহুমীয়া পানীসমূহ দি ল'ব। তেতিয়া আটাটো বহুত বেছি টানো নহয় ঢিলাও নহয়, এনেধৰণৰ হ'ব আৰু তেতিয়া লুচিখন খুব ধুনীয়াকৈ ফুলি উঠিব। তাৰ পাছত আপোনালোকে এনেদৰে কাটি ল'ব আৰু নিজৰ সুবিধা অনুসৰি আপোনালোকে জোখ কৰি লাডুসমূহ প্ৰস্তুত কৰি ল'ব, যাতে আপোনালোকৰ বেলিবলৈ সুবিধা হয়। আৰু লুচি বেলোতে সদায় সৰু সৰু হ'ব লাগে ডোসমূহ, আৰু লগতে খুব বেছি পাতল হ'ব নালাগে আৰু ডাঠো হ'ব নালাগে। পৰিমাণটো মই আপোনালোকক দেখাই দিম চাব। আৰু অকণমান মঠি লৈ ৰাখিব পাৰিলে ভাল, কিন্তু মোৰ অৱশ্যে অথনি যিহেতু লৰালৰি হ'ল সেয়েহে মই ৰাখিবলৈ সময় নাপালোঁ, কিন্তু খাবলৈ খুব ধুনীয়া হৈছিল। আপোনালোকে পিছলৈ প্লেটিংখন দেখিলে নিশ্চয়কৈ গম পাব। আৰু এয়া দেখা পাইছে নহয় কিমানটো পৰিমাণত কৰিছোঁ। আৰু কেৰাহীটোত যে মই হাতখন দি চালোঁ, মানে তাপটো কিমান হৈছে মই তাকে উমান লৈ চালোঁ। তাৰ পাছত ৰিফাইন অইল এড কৰিলোঁ কেৰাহীত। তাৰ লগে লগে মই এই পুৰিসমূহ ইয়াত দি দিলোঁ। তাৰ পাছত চাব কি ধুনীয়াকৈ অলপ অলপ ফুলিব ধৰিছে। আৰু এনেদৰে আপোনালোকে যেতিয়া ধুনীয়াকৈ নিজৰ কষ্টৰে সোৱাদ অনুসৰি বনাই প্লেটিংখন সজাব, তেতিয়া বুজি পাব যে কি ধুনীয়া লাগে মনটো। আৰু মই এনেদৰে পুৰি লৈছিলোঁ। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিহুৰ আগত যাতে মোৰ চেনেলটো 1K হৈ যায়, বহুত কষ্টৰে ভিডিঅ'বোৰ দিয়া হয়, মাজতে কেতিয়াবা দিবলৈও থাকি যায়। আৰু যদি আপোনালোকে মৰম স্নেহ দিয়ে তেতিয়া মই নিশ্চয়কৈ কণ্টিনিউ কৰি যাম। আৰু আশা ৰাখিছোঁ আপোনালোকে নিশ্চয়কৈ মৰম দিব। চেনেলটো আপোনালোকৰ নিজৰ চেনেল হিচাপে আঁকোৱালি ল'ব। কেনেকুৱা ধৰণৰ ৰেচিপি দিব লাগে, কেনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগে তাকো ক'ব। আৰু এয়া মই বনাইছিলোঁ বিলাহী টক। ইয়াতে দিছিলোঁ গুড়ৰ পাউডাৰ আৰু তাৰ আগতে যে কাঢ়ি ল'লোঁ সেয়া নিমখ দি বনাই লৈছিলোঁ। মায়ে যিহেতু মিঠা বৰকৈ নাখায় সেয়েহে তেনেদৰে কৰিছিলোঁ, আপোনালোকেও কৰিব পাৰিব। আৰু এয়া আছিলে লোকেল চিকেন ৰঙালাও দি এখন তৰকাৰী, লগতে এয়া বিলাহী জেলি বা টক, এটুকুৰা পিঁয়াজ আৰু এইকেইখন লুচি। ইয়াৰ আগতে যিহেতু লুচিকেইখন বনালোঁ সেয়েহে দেখিবলৈ এনেকুৱা হৈছে, কিন্তু খাবলৈ খুব সোৱাদ হয়। আজিলৈ আহিছোঁ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।